কল্যাণী। আজি মই আপোনালোকলৈ বৰ ধুনীয়া এজোপা ফুল দেখিলেই ভাল লাগে মনটো অৰ্কিড ফুল এজোপা লৈ আহিছোঁ। আজি মই এই ভিডিঅ'ত এই হাইব্ৰিড জাতৰ অৰ্কিড জোপা মই কেনেকৈ লগাইছোঁ, কেনেকৈ আপডাল কৰিছোঁ তাৰ ওপৰতে ভিডিঅ'টো দিম। লগতে আপোনালোকক জনাও যে আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্টো কৰিব। আৰু যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব বুটামটো টিপি দিব, তেতিয়া মোৰ ফুলনিৰ ভিডিঅ'বোৰ পাই থাকিব আপোনালোকে আৰু নতুন নতুন নটিফিকেশ্যনবোৰ পাই থাকিব। কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব। এতিয়া আহকচোন মই এই ফুলজোপা কেনেকৈ কি কৰিছোঁ। এই ফুলজোপাৰ নাম হৈছে ডেনড্ৰবিয়াম ছনিয়া, হাইব্ৰিড প্ৰজাতিৰ এই অৰ্কিড জোপা। ডেনড্ৰবিয়াম ফুল সাধাৰণতে বহুত জাতৰ আছে। এইজোপা বেঙুনীয়া আৰু বগা হয়, খুব মৰম লাগে দেখিবলৈ। এই ডেনড্ৰবিয়াম ছনিয়াজোপা সাধাৰণতে টাব বা বাস্কেট এইবিলাকতে লগাব পাৰি, কিন্তু মই এই এজোপা গছত বান্ধি দিছোঁ, পাইন গছত বান্ধি দিছোঁ। এয়া চাওকচোন মই কেনেদৰে বান্ধিলোঁ গছজোপা। এই ফুলজোপা এমাহ দুমাহ পৰ্যন্ত ফুলি থাকে, দেখিবলৈও খুব ধুনীয়া মৰম লগা। বহুত ফুল ফুলে অৱশ্যে ইয়াত, মোৰ কিন্তু 3 পাহে ৰ'লগৈ। অলপমান মোৰ ভুলৰ কাৰণে ফুলকেইপা সৰি থাকিলে। এই অৰ্কিডজোপাক সদায় ৰাতিপুৱাৰ ৰ'দটোহে লাগে, দুপৰীয়া ৰ'দ বা পিছবেলা ৰ'দ সহ্য কৰিব নোৱাৰে। এই মোৰ ফুলজোপাই পিছবেলা ৰ'দ পাই গ'ল, সেইকাৰণে 2টা কলি সৰি থাকিলে। সদায় আপোনালোকে যি টুকুৰা ঠাইত ৰাতিপুৱাৰ পোহৰ ধুনীয়াকৈ পৰে সেই ঠাইতহে ডেনড্ৰবিয়াম বা অৰ্কিডবিলাক লগাব। বেছি ৰ'দৰ তাপ পোহৰ অৰ্কিডবিধে সহ্য কৰিব নোৱাৰে। মই ইয়াত নাৰিকলৰ বাকলি দিছোঁ। নাৰিকলৰ বাকলি দি এইবিলাক দেখিছে, নাৰিকলৰ বাকলি আৰু এয়া গ্ৰীণ নেটেৰে বান্ধি দিছোঁ। আপোনালোকে আলু বস্তা বা কাপোৰ দিও লগাব পাৰিব। বেছিভাগেই টাবতে লগোৱা দেখোঁ, ফুটা ফুটা থকা বাস্কেটতে লগায় সৰহভাগেই। বাস্কেটত লগাই থ'লে এটাই সুবিধা, আপোনালোকে ড্ৰয়িং ৰুমত বা আপোনালোকৰ ডাইনিঙতো থৈ সজাই থ'ব পাৰিব, খুব ধুনীয়া লাগে দেখিবলৈ। আৰু যথেষ্ট দামীও এই গছজোপা, পাব য'তে ত'তে নাপায়ো। কিছুমান বিশেষ নাৰ্চাৰীতহে অৰ্কিডবিলাক পোৱা যায়। ইয়াত মোৰ 2জোপা আছে, এজোপা এইবিলাক নাৰিকলৰ বাকলিবিলাক দেখিছে ওলায়ে আছে। এইজোপাৰ গা গছটো ডাঙৰ হৈছে, এইজোপাৰ পৰাই ফুল ওলাইছে। আপোনালোকে সাৰ প্ৰয়োগ কৰি থাকিলে ইয়াতকৈও বেছি ফুল পাব। মই এইবাৰ একো আপডাল কৰিব নোৱাৰিলোঁ ফুলজোপাক, এনেই ফুল ফুলিছে। আৰু এইবিলাকৰ নতুন পুলি তৈয়াৰ কৰিবলৈ হ'লে দেখিছে এজোপা শিপা কেনেকৈ ওলালে। যদি মই ইয়াত নাৰিকলৰ বাকলি আৰু এই প্লাষ্টিকখনেৰে বান্ধি দিওঁ তেতিয়া ইয়াতে এটা নতুন পুলি হৈ যাব। আৰু যদি আপোনালোকে নতুনকৈ বেলেগ ঠাইত লগাওঁ বুলি ভাবে তেতিয়া ইয়াতে কাটি দিব। তাৰপিছত নাৰিকলৰ বাকলি, গছৰ বাকলি এইবিলাক দি লগাব পাৰিব, খুব ধুনীয়া হ'ব গছজোপা। আপোনালোকেও আনিব বুলি আশা ৰাখিছোঁ। ইয়াৰ এই ডেনড্ৰবিয়ামৰ বহুত ধুনীয়া আজিকালি ওলাইছে ৰং বিৰঙৰ। গছজোপাও দেখিলেই ভাল লাগে।
সাৰ প্ৰয়োগ কৰিবলৈ আপোনালোকে NPK ফাৰ্টিলাইজাৰ ইউজ কৰিব পাৰে। NPK আপোনালোকে পানীৰ লগত মিক্স কৰি 15 দিনৰ অন্তৰে অন্তৰে স্প্ৰে কৰি দিব পাৰে, তেতিয়া সুন্দৰ ৰিজাল্ট পাব। ইয়াতকৈও বেছি ধুনীয়া ফুল পাব আপোনালোকে। আৰু DAPও দিব পাৰে, যদি NPK নাথাকে আপোনালোকৰ DAP গুটি পানীৰ লগত মিক্স কৰি আপোনালোকে ফুলজোপাত স্প্ৰে কৰিব পাৰে, তেতিয়াও সুন্দৰ ফুল পাব। এইজোপা আজিকালি কাঠফ্লাৱাৰ হিচাপেও ব্যৱহাৰ কৰে। কিছুমান বিয়া উৎসৱ পাৰ্বণত এই ফুলবিধ খুবেই ব্যৱহাৰ হয়। আজিলৈ আহিছোঁ।